যে আমি এটা সরকারি বিভাগ খুলিছো 100 কোটি টাকা দি, যত নেকি আমাৰ জনজাতীয় লোকসকলৰ যি ধৰ্ম ভাষা এই গোটেই বিভাগৰ আমি সংৰক্ষণ কৰিম। আজি আপোনালোকে ইয়াত দেখিছে যে আমাৰ এই ৰূপহী খালবাৰীত বহুত বাথৌ মন্দিৰ আছে। চৰকাৰেতো আগত সহায় নকৰিছিল, এতিয়া চৰকাৰে সহায় কৰিব। যেনেকৈ আমি অসম দৰ্শনত নামঘৰবিলাকত টকা দিছোঁ, এতিয়া আমি প্ৰত্যেকটো বাথৌ মন্দিৰলৈকেও আমি সহায় কৰিম, যাতে আমাৰ বাথৌ মন্দিৰবিলাক সুন্দৰ হৈ যায়। আপোনালোকে জানে যে আমাৰ এই বাথৌ সমাজৰ কাৰণে আমাৰ উত্তম খেৰকটীয়াই বহুতখিনি কাম কৰি থৈ গৈছিল। আজি মই ভাবিছোঁ যে এই ৰূপহীত তেখেতৰ নামত আমি এটা বহুত ডাঙৰ প্ৰেক্ষাগৃহ এটা নিৰ্মাণ কৰিম।